Hello friends, মই Dhanjit Ray আৰু আপোনালোকৰ চেনেল Djit Abhayapuri বন্ধুসকল আজি মই আপোনালোকক পুনৰবাৰ লৈ যাম অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰলৈ আজি আমি পূজা কৰাৰ কাৰণে যাম সপৰিয়ালে যাম পূজাৰ দৃশ্যসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে চাই ভাল পাব তাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ যে আজি যেহেতু সৰস্বতী পূজা তাৰ কাৰণে আপোনালোক সকলোলৈকে সৰস্বতী পূজাৰ বহুত শুভকামনা জনাইছো আৰু এই ভিডিঅটো যেতিয়ালৈকে আপোনালোকে দেখা পাব তেতিয়ালৈকে চাগে সৰস্বতী পূজা শেষ হৈ যাব তথাপিও আপোনালোকলৈ সৰস্বতী পূজাৰ শুভকামনা জনাইছো ঠিক আছে বলকচোন তেতিয়াহ'লে আমি এতিয়া মন্দিৰলৈ যাওঁ আমি এতিয়া আহি পালো পূজা যাই আছো পূজালৈ আমি এতিয়া পূজাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি আছো ভিৰ নাই আজি যথেষ্ট বেলেগ দিনৰ তুলনাত আজি কম আপোনালোকক মেলাৰ আধা অংশহে দেখুৱাব চেষ্টা কৰিম আজি গোটেই অংশটো দেখুৱাব নোৱাৰিম আপোনালোকে চাই ভাল পাব চাগে অলপ দেখুৱাইছোঁ গোটেই দৃশ্য দেখুৱাব নোৱাৰিম আজি মই অহাকালিৰ নেক্সট ব্লগত আপোনালোকক মেলাৰ দৃশ্যসমূহ দেখুৱাব চেষ্টা কৰিম এতিয়া মই আপোনালোকক যিমান দূৰ পাৰোঁ দেখুৱাইছোঁ এইটো গণেশ মন্দিৰ সমিতিৰ মূল কাৰ্যালয়টো আপোনালোকে যদি কেতিয়াবা আহে এই কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব ইয়াত কিছুমান গোহাৰি দিছে আপোনালোকক দেখুৱাইছোঁ মই গণেশ পূজাৰ কাৰ্যক্ৰমণিকা ইয়াত দিছে এইটো 24 মাহৰ 8 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে ইয়াত কাৰ্যক্ৰমণিকা আছে আপোনালোকে চাব পাৰে 13 ফেব্ৰুৱাৰী বিশেষ আকৰ্ষণ আছে সাংস্কৃতিক সন্ধিয়াৰ ময়ূৰী শইকীয়া আপোনালোকে যদি চাব বিচাৰে চাব আহিব পাৰে লগতে
12 ফেব্ৰুৱাৰীত আছে জনপ্ৰিয় কণ্ঠশিল্পী ৰাজশ্ৰী শইকীয়াৰ গীতৰ শৰাই। আপোনালোকে সেইদিনাখনো আহিব পাৰে, আপোনালোকে দেখিছে। আৰু ইফালে দেখুৱাইছো এইটো মোৰ কাৰ্যালয়টো, তাৰপিছত দেখুৱাইছো এয়া আজি ভিডিওটো ইমানতে সামৰিছো। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা ঘণ্টিটো বজাই দিব, যাতে আপোনালোকে মোৰ আহিব লগা ভিডিঅ'বিলাকৰ নটিফিকেশ্যনটো পায়। আৰু তেনেহ'লে আজিলৈ এৰিছোঁ। আৰু অহাকালি আকৌ আপোনালোকক মই অহাকালি পূজা নেদেখুৱাম, অহাকালি আপোনালোকক মেলা দেখুৱাম ৰাতি। আশা কৰোঁ আপোনালোকে সেইটো চাব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম, ধন্যবাদ।